নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ খবৰ ভাল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এতিয়া বাজিছে ৰাতিপুৱা 10টা আৰু ভাত পানী খাই মেলি আজৰি হ'লোঁ। ভাবিছোঁ এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ। বলকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হা ৰ'বা। মানুহজনে কৈছে মাছ ধৰোঁগৈ ব'লা, আৰু মই বেলেগ কিবা কৰিম বুলি ভাবিছিলোঁ, কিন্তু তথাপিতো মাছ ধৰোঁগৈ বুলি কৈছে যেতিয়া বহুত দিন ধৰাও নাই। মাছ ধৰোঁগৈ আৰু ভিডিঅ' কৰিম, আপোনালোককো দেখাম। এয়া মাছ ধৰি আছোঁহি, আৰু ইমানেই বোকা, একদম মানে ভৰি আঁঠুলৈকে সোমাই গৈছে বোকাত মানে। আৰু মাছো মানে অত্যন্ত আছে, আপোনালোকে দেখিছে চাগে। এইয়া মানে মাছ মানে ডাঙৰ মাছ নহয়, মোৱা, পুঠি আৰু সৰু সৰু কমন কাপৰ পোৱালি আছে, তেনেকুৱা কুঁহি পোৱালি আছে, তেনেকুৱা হয়। বহুত বেছি বোকা মানে, একদম ভৰি আঙুলি বিষাই গৈছে। এয়া মানুহজনে মই ধৰি আছোঁ, আৰু এয়া ধৰি অলপ ধৰিছোঁ আৰু বোকাই চোকাই ভৰাই দিছোঁ আৰু পটাপট। মই সেইফালে আলি দি লৈছোঁ। আলি মানে কি, অকণমান দীঘলকৈ আছে ন পানীটো, সেইটো কাৰণে মানে ধৰিবলৈ সুবিধা হোৱাকৈ মই এইফালে অকণমান আলি অকণ দি পেলানি পানী যোৱাকৈ সৰুকৈ এনেকৈ লো এটা কৰি পেলানি এই চালনীখন পাতি দিছোঁ, যাতে গৈ পেলানি মাছখিনি চালনীখনত সোমাইগৈ। আৰু তেনেকৈ সোমালেও বহুত মাছ। চাই থাকক ভিডিঅ'টো। কিন্তু আপুনি নামি চাওকহিচোন। বৰ সৰু সৰুবোৰ নুতুনো পায়। মই মাছ ধৰি আহিও গা ধুই, কাপোৰ ধুই, আৰু দুটামান বাচন আছিলে তাকো ধুই মেলি আজৰি হ'লোঁ। কিন্তু সেইফালে মাছ ধৰিয়ে আছে। বহুত মাছ ওলাইছিলে, মানে ধৰি ধৰি শেষ কৰিব পৰা নাই। মোৱা মাছেই বেছিভাগ মোৱা মাছেই হয়, আৰু সেয়া ধৰিয়ে আছে। এয়া দেখিছেনে কিমান মাছ পালোঁ আমি। মই আচলতে গা পা ধুই আকৌ ভিডিঅ' বনাবলৈ এইটো কাৰণেই আহিলোঁ যে আপোনালোকক মাছনো কিমান পালোঁ তাকে দেখাওঁ বুলি আহিলোঁ। এয়া দেখিছে, সেয়া দাদাই মাছ বাচি আছে, আৰু এইফালে এয়া মাছ এক্সট্ৰাকৈ এইখিনি থৈ লৈছে। আৰু এয়া চাওকচোন, আচলতে পুখুৰীটোত পানী শুকাই গৈছে, সেইটো কাৰণে ধৰিবলগীয়া হ'ল। আৰু আমাৰ ছোৱালীয়ে এইয়া মাছ দেখি একেবাৰে গোটেইজনী ক'ব নোৱাৰা হৈ গৈছে। তাই আকৌ তিতৌ বুলি কয়, মাছখিনি তিতৌ সেনেকৈ কয়। এয়া চাওকচোন তাই কি যে কৰি আছে নটংকি। আৰু সেইফালে মাছ বাচি আছে। মাছখিনি দেখি ইমান ভাল লাগিছে চাওকচোন। মাছ ধৰিবলৈ গ'লে আচলতে মৰি নাথাকিবৰ কাৰণে এনেকৈ আকৌ চফা পানী দি ইহঁতক জীয়াই দিয়া হ'ল। এয়া অৱস্থা চাওকচোন মাছ ধৰা মানুহৰ। মোৰতো অৱস্থা বেয়া হৈ গৈছিলে, কিন্তু এতিয়া গা চা ধুই আহিলোঁ আৰু। এয়া একদম ঘটিয়াই নহয়, বটলে বটলে পানী খাই তত আহিছে গাত, মানে তেনেকুৱা নিচিনা হৈছে। সেয়াই মায়ে পানীখিনিৰ পৰা আঁতৰাই দিছে। বহুত কেমেৰাতকৈ বহুত বেছি। বন্ধু বান্ধৱীসকল, মাছ চাছ ধৰি আহি গ'লোঁ গা পা ধুই, আৰু এতিয়া যাওঁ আপোনালোকক মই বস্তু এটা দেখাওঁ। আৰু ব'লকচোন কি বস্তু দেখাওঁ চাই লওকগৈ। এয়া চাওক, বস্তুটো এইটো। আপোনালোকক মই এইটোকে দেখাওঁ বুলি লৈছিলোঁ। কি বস্তু আপোনালোকে চিনি পাইছেনে? পাট পলু। এয়া নুনী পাত খোৱা পলুটো, আৰু ইয়াৰ পৰাই পাটৰ সূতা তৈয়াৰ হয়, মানে এই পলুটোৰ পৰাই। এতিয়া বহুত সৰু হৈ আছে। এয়া আমাৰ ঘৰতে পুহি আছে, সেইকাৰণে আপোনালোকক দেখালোঁ বস্তুটো। যিমানে ডাঙৰ হৈ আহিব আপোনালোকক মই দেখাই থাকিম বাৰু শেষলৈকে, কিন্তু আজিৰ ভিডিঅ'ত মই ইমানকণেই দেখাইছোঁ। এইটো এয়া চাওক, ইয়াৰ পৰাই মানে যিটো পাট সূতা ইয়াৰ পৰাই প্ৰস্তুত হয়। আৰু মই আজি আপোনালোকক এইখিনিয়ে দেখাইছোঁ। পিছত যেতিয়া এইখিনি পলু পকিব, বাঁহ বান্ধিব, লেটা বনিব, সূতা বনিব, সেই সকলোখিনি দেখাই থাকিম বাৰু। কিন্তু আজিলৈ ইমানেই দেখালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এতিয়া পলুটো বহুত সৰু হৈ আছে।
এইটো চাওক, দেখিছেনে? পিছত দেখাই থাকিম আপোনালোকক। আজি ইমানখিনিয়ে দেখালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি আপুনি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।